হেল্ল' এভৰিৱান। তো এয়া দেখিছেনে, এয়া মই ঘৰত গৈ আছোঁ। মানে আজি যিহেতু ছানডে আউটিং আছিলে, তো ভাবিলোঁ মই অকণমান মন্দিৰত যাই আহোঁ। সেইবাবে মই ৰাতিপুৱা হৈছে বনবাসী মন্দিৰ, ইয়াতে মই প্ৰসাদ চৰসাদ কিনি ল'লোঁ। আৰু ভণ্টি আহি পোৱা নাই, ভণ্টিৰ কাৰণে ৰৈ আছিলোঁ। তো এয়া ভণ্টি আহি পালে, মোবাইলটো ভণ্টিয়ে ধৰি দিল বাৰু। বহুত দিনৰ পৰা মই আহিম বুলি ভাবি আছিলোঁ, অহা হোৱা নাছিলে। আজি ৰহাৰ কাৰণটো হ'ল মোৰে মনটো মানে বহুত দিনৰ পৰা আহিব মন গৈ আছিল কাৰণে আহিলোঁ। চাকি গছি দিলোঁ মানে বনবাসী মন্দিৰত। আৰু মোৰ যিটো মাইনাৰ কাৰণেও মই ইয়াতে মনসা কৰিব আহিলোঁ। তাৰ মানে এটা ইণ্টাৰভিউ আছে, তাতে যাতে ভালে ভালে হৈ যায়, সেইটোৰ কাৰণে গম পাব পিছত। তো এয়া মই চাকি গছি দি এনেকৈ ধুনীয়াকৈ 3 পাক দিব ক'লে বামুণটোৱে। তো এনেকৈ 3 পাক দি মই সেয়া লৈ কেনে এতিয়া যাম আকৌ কাছা দলৰ মানে ডাঙৰ কালী মন্দিৰত। এয়া ছাগলীবিলাক দেখিছেনে, কিবা খাব পাম বুলি বেচেৰা ওচৰত আহি আছে। তো দিছোঁ সিহঁতক। তো তাৰপিছত মই গ'লোঁ কালী মন্দিৰত যাম এতিয়া। এয়া আহি পালোঁ কাছা দলৰ ডাঙৰ কালী মন্দিৰটো। ইয়াতো মানে বহুত দিনৰ পৰা আহিম বুলি মই ভাবি আছিলোঁ, অহা হোৱা নাছিলে। তো আহি কিনে বহুত মনটো ভাল লাগিল, ইমান দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। তো আজিলৈ ইমানেই, আৰু নেক্সট ব্লগত লগ পাম। বাই বাই।